গুড মৰ্ণিং টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' হ'ব আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' হ'ব গৈছে পথাৰত এক্সপিৰিয়েঞ্চ কেনেকুৱা পথাৰত খেলা হ'ব গাইছে। এতিয়া বাজিল 6টা বাজিল। বলক গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। আমাৰ গৰু গোহালি পোৱালি এটা দিছে পথাৰ। চলো এইটো শকত আমাৰ আহি গৈছে। আজি কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ব? আমাৰ এইফালে ভকা আহি আছে। ভকা এই পথাৰ দিয়ে আৰু ৰচন কৰিব লাগিব খালি চান নে খাও যোগাৰ এই খাও যোগাৰ দি অনুভৱ কেনেকুৱা? পুত্ৰই সাফল্য তোমাৰ অনুভৱ কেনেকুৱা? কথা পাতি চলাটো দাদা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'লে হাঁহ মাৰি খানা খাম হা। ইয়াৰো হাজিৰাত মাতি আনিছোঁ। এইটো কিমান লাগিব আজি পইচা? 5,600 খাওঁ দে সেইখন পঠাইছে আমাক একদম টাইম গাইছ। চাহ বিস্কুট মাতকা চাই এছ লওক। বিস্কুট কম আছে, কমকৈ ল'বি। পেন এটা পিন্ধিছে তলত কেনেকুৱা পুৰা ৰেডি নেকি আজি আকৌ দিবা কাৰণে পথাৰত? ফিচিং টাইম ন? হা ফিচিং টাইম। মিনি হাফ পেণ্ট এটা তল পিন্ধি আহিছে পেনৰ ওপৰত। আধা আছে আধা নাই। নিপু লাইট বান্ধি ল'ব দে। মান লাজ কৰিব নাগে দে। ৰছী কি কৰা এইবিলাক? এইবিলাক কঠীয়া বান্ধে নেকি? শিখৰ লগত পিছৰ পৰা আৰম্ভ কৰি আছোঁ ভিডিঅ'টো লগাই আছোঁ। চুপাৰী টুপাৰী খাবা নেকি? অকণমান পাৰি হা অকণমান পাৰি। চাওক যাই আছোঁ পথাৰত। হয়তো চুপাৰীটো ভাজি দিয়ে অলপ অকণমান। সেই নাপায় এইবিলাক খাবলৈ। নাপায় গাই চিনি খাই মই নাখাওঁ দেই। কিন্তু পাহাৰ হৈ মোৰ মাজে মাজে যাই আছোঁ অকণমান। বহুত অফৰোডিং দিছোঁ ইয়াতে। মোক নিবা নেকি? সকলোত বেমাৰ নাই অলপ সেইকাৰণে পেটটো কমাব লাগে, গম পাইছে নে? আপি চাপি নাপাবি তই, গম পাইছে নাই? চৰি গাছ কঠীয়া তুলিব আহিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। এইবিলাক কালি মই চেটেল দিছোঁ, গম পাইছে নাই? হয় হয় পাৰিবি নেকি তই? পাৰিম গাইছ। 40 পাবি পানীৰ মাজত কঠীয়া দে আৰু গাছ পালোঁ আহি শকত আহিব মানে। তামোল চামোলটো ভাজাব, তামোলটো ভাজি দিওঁ শকত হ'ব। গাছ আমাৰ এইখিনি মাটি তাতে আমি কঠীয়া খেতি তুলি কিনে তাতে খেতি কৰি আছোঁ। মাকৈটো কেইটাত পুৰি খাম? মাকৈ ষ্টাৰ্টাৰটো হ'ব 10:30 বজাত। ঠিক আছে। নকৰি গিয়া কেলা হাজিৰা এনে ল'বি নেকি দিনটোত? দে দাদা আৰম্ভ কৰ। এই নাচি গিয়া মানুহ যিমান শকত এই প্ৰিয় শকত। দে দাদা আৰম্ভ চিকটো ভাজি দে। চাই লওক এই আমি মই কঠীয়া তোলা কিমান হ'ল আৰু এই শকতৰ চাওক শকত তুলিব বেয়া নাই। সেই তাতে ফাৰ্ষ্ট টাইম না আজি শিকি আছোঁ। গাইছ আজি এটা কাহিনী কাম শকতৰ প্ৰেমৰ কাহিনী। বহুত দিনৰ মোৰ ৰিভিল হৈছে গাইছ। এটা ছোৱালী এটা ভাল পাইছিল, ভাল পোৱাৰ পিছত ব্ৰেকআপ হ'ল, কোনো গম নাপায়। কাঞ্চি আজি মোৰ কাষত মানে ছোৱালীটো গাইছ ঘৰত ভয় কৰোঁ বুলি, ঘৰৰ পৰা মাৰ খাওঁ বুলি কয়, দিনৰ কথা নাপাতো বুলি কয়, ফোন কৰা নাই। এতিয়া গম পাইছোঁ যে বেলেগো লাইন মাৰে। দামপুৰৰ ল'ৰা এটাক ভাল পায় ছোৱালীটো। দে আৰু গাইছ আমি আৰু কঠীয়া তুলি লাগিব এনেকৈ জীৱনটো আৰু আমাৰ আৰু প্ৰেম চেম আহাই নাই আৰু নেকি? প্ৰেম কাহিনী নাই কোনো। আতংবাদী প্ৰেম কাহিনী নাই কোনো। চাই দিয়ক ক'ত আপোনাৰ প্ৰেম? এতিয়া মোৰ প্ৰেম ক'ত মই নিজে নাজানো। খেতিৰ লগতে প্ৰেম বৰ্তমান দেখি আছে আৰু প্ৰেম কৰিম বুলি ভাবিছেনে নাই? প্ৰেম কৰা নাযায় ভাইটি, প্ৰেমটো হৈহে যায়। হয় কেতিয়া হৈ যায় গম নাপায়, আৰু কেতিয়া ওলাই যোৱা যায় সেইটোও গম নাপায়।
কেনেকুৱা কাহিনীবিলাক শুনিছোঁ এবাৰ তুমি বেয়াকৈ ঢুকা হ'লে আমাৰ গাঁৱৰে ছোৱালী এটাৰ লগত। ঢোকা মই দিয়া নাই এতিয়ালৈ। হয় তোক দিছে। তাই কোৱা নাই এতিয়ালৈ একো। মানুহটো মই এতিয়া মানুহজন মাজত। এতিয়া তাই যি ব্ৰেকআপ দিলে কাৰণটো কি, ৰিজনটো কি? ব্ৰেকআপ কোনো কাকো দিয়া নাই ভাই। অঁ তই ৱেইটিঙত আছা, তাই আহিব বুলি ৰখি আছা। হোৱা নাই, তাই আশাতে আছা এতিয়াও। এনেকুৱাই পাম বুলি আশা আছেনে? হা কপালত থাকিলে আহিব এদিন। আমাৰ ব্ৰেকআপ নিদিওঁ কেতিয়াও। এতিয়া তাৰমানে আকৌ যদি বেলেগ পাই যায়, তাই নিজৰ কথা এইটো, মোৰ এটা ক'বলগীয়া একো নাই। এতিয়ালৈকে আপোনাৰ কেইবাৰ প্ৰেম হ'ল? সঁচা প্ৰেম হোৱাই নাই, তাইৰ লগতে হৈছিলে। সেই লাষ্ট আৰু ফাৰ্ষ্ট নেকি? আৰু নহয় লাইফত কেতিয়াও। ঠিক আছে গাইজ, ভিডিঅ'টো বহুত দুখ লাগিল, মোৰ কান্দো নোলাই গৈছে। কি কৰিবা আৰু, এয়াই জীৱন মানুহৰ। তোল বা বহুত কঠীয়া তুলিছে ভাই, খাই বহুত কঠীয়া তুলিছে। কমপ্লিট হৈ গ'ল তোলা, এতিয়া আমি যাই আছোঁ খাবলৈ। কেনেকুৱা খাবি না লগৰ, খাবি না? হা ভোক লাগছি ওলাই শকতৰ। এই ধোচা আছে, কেইখন খাবি? এখন মুঠে অনলি চাহ বাতি লৈছে আৰু চাহ। দাদা চাই দে চাই দে, মোৰ পেটটো সৰু ন। দাদা খাই দে খাই দে। নোৱাৰে হয় গাইছ, মই পাতলখন খাওঁ, ইমান দোকান নাখাওঁ ন। হা পাতল খাওঁ। কিয় পাতল খাওঁ, কিবা ৰহস্য আছে নেকি? তাই ভাল পাইছিলে পাতল। অ' মাই গড, কি ক আৰু কিবা ক'বলৈ বহুত কথা আছে, তাৰপিছত লিখিম কেতিয়াবা সময় পালে চিঠি এষাৰত, বায়'গ্ৰাফি। খাই লওক। এতিয়া গৈ আছোঁ আমি কঠীয়া তুলি। অঁ আছে কিয় পিছে শকত, আজি কেনেকুৱা লাগিল কঠীয়া তুলিব আহি, আমাৰ তাত হাজিৰা কৰিব আহি? ভাল লাগিছে, কেতিয়াবা এনেকুৱা কাম কৰিব লাগে। আজি বহুত দিনৰ মূৰত কৰিলোঁ, এবছৰৰ মূৰত, এবছৰ নহয়, লাইফৰ ফাৰ্ষ্ট টাইম পানীৰ ওপৰত কঠীয়া তুলিছোঁ। এইফালে কৈ দি কেমেৰা অন কেমেৰা। লাইফৰ ফাৰ্ষ্ট টাইম কঠীয়া তুল, মানে পানীৰ ওপৰত কঠীয়া ঠিক আছে, আমাৰ এই মাকৈ ডাঙৰ হৈছে, সেই চল পুৰি খাব পৰা যাব আৰু দুদিনৰ পিছত। ঘৰৰ পিছত একদম বাৰী পিছ পেলাই আহিবা, কোনোবা মাকৈ লৈ লাগে যে কণ্টেক্ট কৰিবা। ভিউৱাৰ্ছসকলৰ কাৰণে ফ্ৰী, ছাবস্ক্ৰাইবাৰসকলে একদম ফ্ৰী আছে, খাই যাবা। এইটো ৰসগোল শকত, এইটো তোৰ সিহঁতি তুলি আহি আহি থাক, মই পৰা আৰম্ভ কৰোঁ। সিহঁতি চাফা দে, সিহঁতি মই আৰম্ভ কৰোঁ ইয়াৰ পৰাই। সিহঁতি চাৰিদিন নজনা টান আছে, সেইটো আছে কম শকতি। বাইচেপটো দেখাই দেচোন, বাইচেপটো দেখাই দে। ৱাহ, দে আৰু গাইছ আৰম্ভ কৰোঁ। গেছ খাই হ'ল আৰু এইটোৰ কেনেকুৱা লাগে আজি কঠীয়া তুলি? ভাল লাগিল দেই, হা নতুন এক্সপিৰিয়েঞ্চ এটা। এতিয়া লাষ্টত কি ক'বা ভিউৱাৰ্ছক? ভিউৱাৰ্ছক কি কৰিম আৰু, খেতিৰ জীৱন, সকলোৱে খেতি কৰি খাব লাগিব, সেইটোৱে আৰু। যদি ভিডিঅ'টো ভাল লাগছে, হা যদি ভিডিঅ'টো ভাল লাগছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ফুল চেনেলটো। ঠিক আছে, বাই 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 বাই।